নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ষ্টেট বেংক অফ ইণ্ডিয়াই নতুনকৈ ৬,৫৮৯টা পদ মুকলি কৰিছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ কোৱালিফিকেশ্যন কিমান লাগে, জবৰ চেলাৰী কিমান হ'ব আৰু জবৰ লোকেশ্যন ক'ত হ'ব। ষ্টেট বেংক অফ ইণ্ডিয়াই জুনিয়ৰ এছ'চিয়েট কাম ছাপৰ্ট এণ্ড চেলছৰ 6,589টা ভেকেঞ্চি মুকলি কৰিছে, যাৰ মোড অফ এপ্লিকেশ্যন হৈছে অনলাইন আৰু ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 6 আগষ্ট 2025 লগতে লাষ্ট ডেট হৈছে 26 আগষ্ট 2025, যাৰ এক্সাম অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ 2025 আৰু মেইনছ এক্সামটো হ'ব নৱেম্বৰ 2025। ষ্টেটৰ ভেকেঞ্চি হৈছে আছামৰ বাবে 176টা, অৰুণাচল প্ৰদেশৰ বাবে 23টা, মণিপুৰৰ বাবে 20টা, মেঘালয়ৰ বাবে 35টা, মিজোৰামৰ বাবে 15টা, নাগালেণ্ডৰ বাবে 22টা, ত্ৰিপুৰাৰ বাবে 38টা। এক্সাম চেণ্টাৰসমূহ হৈছে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ। লগতে এই জবৰ চেলাৰী হ'ব ষ্টাৰ্টিং 24,050 ৰুপিজৰ পৰা মেক্স টু মেক্স 64,480 ৰুপিজ। লগতে এক্সট্ৰা এলাউন্সেছ এণ্ড বেনিফিটছ থাকিব, জব ছিকিউৰিটি এণ্ড গ্ৰ'থ অপৰচুনিটি থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ইয়াত মিনিমাম এজ লিমিট 20 আৰু মেক্সিমাম 28 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ফাইনেল ইয়াৰ ষ্টুডেণ্ট কেন অলছ' এপ্লাই। যিসকলে এতিয়া গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল আৰু আনৰিজাৰ্ভৰ বাবে 750, OBC EWSৰ বাবে 750 আৰু SC ST PWDৰ বাবে নীল। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিচৰা হৈছে ইয়াত যিখন কেণ্ডিডেটে যোনখন ষ্টেটত এপ্লাই কৰিব তাৰ লোকেল লেংগুৱেজ জনাটো বাঞ্ছনীয় হয়। আৰু যিসকলে ক্লাছ 10 আৰু 12ত লোকেল লেংগুৱেজত অধ্যয়ন কৰিছিল তেখেতলোকে লোকেল লেংগুৱেজ টেষ্টটো দিব নালাগে। যিসকলে অধ্যয়ন কৰা নাই তেখেতলোকে লোকেল লেংগুৱেজ টেষ্টটো দিব লাগিব। ইয়াৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰাৰ মোড হৈছে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI সকলো দি আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে SBI কেৰিয়াৰ্ছ ৱেবছাইট বুলি গুগলত চাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েট 2025 লিংকটো পাব। তাত গৈ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাত আপুনি নিজৰ পাৰ্চনেল আৰু একাডেমিক আৰু কণ্টেক্ট ডিটেইলখিনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিবলৈ আহিব। লগ ইন কৰি তাত আপোনালোকে নিজৰ আপলোড কৰিব ফটো, ছিগনেচাৰ আৰু যিখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সকলোখিনি PDF বনাই তাত আপলোড কৰিব। সকলোখিনি আপলোড কৰাৰ পিছত ফিজটো পে' কৰিবলৈ আহিব। ফিজটো পে' কৰি ছাবমিট কৰি দিব ফৰ্মখন ছাবমিট কৰাৰ লগে লগে তাৰ ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব। ৰেফাৰেঞ্চ আইডিটো লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকে হেল্প কৰিব। যথেষ্ট ভাল পদ হয়। এইখন হৈছে এই অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। মই ইয়াত কেৱল আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটকেইখনৰ যিখিনি পদ ওলাইছে সেইখিনি বিষয়ে আলোচনা কৰিলোঁ, কাৰণ আমাৰ কেণ্ডিডেটখিনি এইখিনিতে চুইটেবল হ'ব। দূৰত গৈ চাকৰি কৰাটো ইমান যথেষ্ট ভাল নহয়ো। ইয়াত আপোনালোকৰ প্ৰথম পৰীক্ষাটো হ'ব প্ৰিলিমিনাৰী টেষ্ট। ইয়াত আপোনালোকৰ ইংলিছ লেংগুৱেজ থাকিব, নিউমাৰিকেল এবিলিটি, ৰিজনিং এবিলিটি থাকিব আৰু এক্সামটো ইংলিছ মিডিয়ামত কণ্ডাক্ট হ'ব। টোটেল 100 মাৰ্কছ থাকিব, লগতে সময় থাকিব 1 ঘণ্টা। ইয়াত যিসকল কেণ্ডিডেট প্ৰিলিমিনাৰী এক্সামটো পাছ হ'ব তেখেতলোক মেইনছত যাব। সম্পূৰ্ণ এইটো কম্পিউটাৰ বেছড টেষ্ট হয়। ইয়াত আপোনালোকৰ লগতে নিগেটিভ মাৰ্কিং থাকিব, 1/4 মাৰ্কছত নিগেটিভ মাৰ্কিং থাকিব। মেইনছ এক্সামত আপোনালোকৰ জেনেৰেল এৱাৰনেছ, ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল ইংলিছ, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড। টোটেল 190টা কুৱেশ্যন থাকিব, লগতে মাৰ্কছ হ'ব 200, লগতে সময় হ'ব 2 ঘণ্টা 40 মিনিট। ইয়াতো 1/4 নিগেটিভ মাৰ্কিং থাকিব। যিসকল কেণ্ডিডেট মেইনছত পাছ হ'ব তেখেতলোকে যদি ক্লাছ 10 আৰু 12 নিজৰ লোকেল লেংগুৱেজত পঢ়া নাই তেতিয়াহ'লে তেখেতলোকে এটা লোকেল লেংগুৱেজ টেষ্ট দিব লাগিব। তাত আপোনালোকৰ নন ভাৰ্বেল টেষ্ট হ'ব, পেছেজ থাকিব, তাৰে 15টা কুৱেশ্যন থাকিব, 20 মাৰ্ক থাকিব।
তাত আপোনালোকে ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে এই জবৰ বাবে সুইটেবল হ'ব। তাৰপিছত আপোনালোকৰ অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন ওলাব, যিসকল ফাইনেল লিষ্টত যিসকলৰ নাম আহিব তেখেতলোকে জবটোৰ বাবে ইলিজিবল হ'ব। ইমানখিনি আছিলে SBI ক্লাৰ্ক 2025ত মুকলি হোৱা 6589টা পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।